নমস্কাৰ। আমাৰ ডিফু বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল এটা মেট্ৰিক চেণ্টাৰ পৰে আৰু ক'ব গ'লে কাৰ্বি আংলঙত আমাৰ আটাইতকৈ পুৰণা চেণ্টাৰ হয়। যোৱা 3 বছৰৰ পৰা আমাৰ ৰিজাল্ট বহুত ইম্প্ৰুভ হৈছে আৰু এই বছৰত ৰিজাল্টটো ভাল বুলি ক'ব লাগিব। চেণ্টাৰ হিচাপে আমাৰ পাৰ্চেণ্টেজ 87.73। টোটেল আমাৰ আণ্ডাৰত আছে 15খন ইনষ্টিটিউশ্যন আছে। তাৰ পৰা আমাৰ যিটো ডিফু বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্ট এই বছৰ 127 ৰেজিষ্টাৰ কৰিছে পৰীক্ষাৰ কাৰণে। তাৰ পৰা 16 ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড 87, থাৰ্ড 15, টোটেল 118 পাছ কৰিছে আৰু লেটাৰ মাৰ্কছ 14 কেণ্ডিডেটছে মানে লেটাৰ মাৰ্কছ পাইছে। টোটেল আমাৰ পাছ পাৰ্চেণ্টেজ হৈছে 92.9। দুই এজন ল'ৰা ছোৱালী মানে পৰীক্ষাৰ সময়ত কিবা এটা সমস্যাৰ কাৰণে তেহেঁতে পৰীক্ষা দুই এটা ছাবজেক্ট তেনেকৈ দিয়া নাছিলে, নহ'লে তাতকৈ অলপ ভাল কৰিব লাগিছিলে। কিন্তু আমাৰ এতিয়া পাৰ্চেণ্টেজ হিচাপে ইমান বেয়া কৰা নাই, যোৱা বছৰ বা আগৰ বছৰ দৰে আমি পাৰ্চেণ্টেজটো মেইনটেইন কৰিছোঁ। আৰু আমাৰ চেণ্টাৰ হিচাপেও চেণ্টাৰৰ যিটো ৰিজাল্টটো ভালেই হৈছে। ছিষ্টাৰ নিবেদিতা গাৰ্লছ হাইস্কুলত 100% তেহেঁতৰ ৰিজাল্ট হৈছে। 21 আপিয়াৰ হৈছে আৰু 21 পাছ কৰিছে। মানে মই আজি ৰিজাল্টৰ কথা ক'লোঁ। আমাৰ টোটেল কেণ্ডিডেট আছিলে 127, তাৰ পৰা 118 পাছ কৰিছে। ফেইল কৰাটো 9জন হ'ব। 9জন কেণ্ডিডেটে মানে এক্সাম কমপ্লিট কৰা নাই আৰু এজনটো পৰীক্ষা মানে দিয়াই নাই এটাও। আৰু আমি ভাবিছোঁ ল'ৰাকেইটা মানে কিবা এটা প্ৰব্লেম হ'ব পাৰে ঘৰত নিশ্চয়, কিন্তু আপিয়াৰ হ'লে মানে পাছ কৰিলে হয়। আৰু দুই এজন আছে বহুত মানে আছিলে, উইক আছিলে। ইয়াৰ পৰা ৰিপিটাৰ দুই এজন আছিলে, যোৱা বছৰ ফেইল কৰা, এইবছৰ ছেকেণ্ড ডিভিজন পোৱা আমি দেখিছোঁ। গতিকে যোনে যোনে ফেইল কৰিছে আহি আকৌ ক্লাছ এটেণ্ড কৰি ভালকৈ লিখিলে অহা বছৰ ভাল ৰিজাল্ট কৰিব বুলি মই আশা কৰিছোঁ। ইম্প্ৰুভমেণ্টটো আমাৰ যোৱা 3 বছৰ একে মানে পাৰ্চেণ্টেজ আমি মেইনটেইন কৰি আছোঁ। नमस्ते, मेरा नाम नवीन कुमार सिंह है। हम डिफू बॉयज हायर सेकेंडरी स्कूल से पढ़ा है। मैं इस बार मैंने मेरा मैट्रिक दिया है और एक लेटर मिला है। 69.9% लेटर आईटी में है और हम यहीं होलाल बस्ती से ही है। अभी डिफू में पापा मेरे मिडिल क्लास फैमिली से हैं और बस अभी सब लोग खुश है कि रिजल्ट अच्छा हुआ है। सब लोग पूछ रहे हैं कहाँ जाओगे कहाँ नहीं जाओगे। मन तो यहीं आने का है, अभी देखते हैं क्या होता है। थैंक यू। कॉमर्स लेंगे शायद, बिजनेस ही माइंडसेट है। और आगे में क्या करोगे? आगे जाके पापा का बिजनेस है तो उसी पे शायद जाए आगे।